Hello guys, Shadam to the blog. So as I go to another video like that, blog. As is next day. So as I mane খুব আজাই আছো মানে চিৰিয়াখানাৰ পিনে তো আপোনালোকক দেখাম চিৰিয়াখানখন তো আৰু আছে মোৰ বস্তুটো কিনিব লগা আছে কিনিম আজি ৰাতি বাড়ি যাম মানে ঘৰত যাম আজি তো গাইস আমি পুরা ৰেডি শেডি পুরা হৈ গেল এতিয়া যাই আছো তলত তাৰ পিছত মানে দেখাই আছো ক্যাব আৰু আমাৰ ক্যাব বুক কৰা হৈ গেল এতিয়া লৈকে আমাৰ ক্যাব আহি আছে উবেৰৰ পৰা তো পুরা আজি পুরা ফুৰিম আজি লাষ্ট ডে তো আমাৰ গাড়ীখন আহি গল কোনতে বুক কৰিছো তো এতিয়া আমি কোনতে যাম আৰু এতিয়া ডাইৰেক্ট চিৰিয়াখানা যাই আছো তো লাহে লাহে যাই আছো দে यार কি यार ভিডিওটো চাই থাকক মজা পাব দে यार गाइस আমি এতিয়া আহি পালো জু ৰোডত আৰু কিনেদি যাম এই ৰাস্তাটো দি কলে পাম এইটো জু সব আৰু এই কোন জায়গাৰ নাম আছে জু ৰোড গাইস আৰু যাই আছো এইটো চিৰিয়াখানা এতিয়া সোমাম ও গাইস সোমালো দে यार প্ৰতি পুরো চিৰিয়াখানা বন্ধ আৰু তো শুক্ৰবাৰে গাইস আৰু আজি আইছো কনক আৰু দাদাৰ লগত তো ভিতৰত যাই আছো ব্লক তো ভিতৰৰ পৰা ওলাই আহিলো ভিতৰত ভিডিও কৰা নহলে यार বেয়া নাপাব এতিয়া যাই আছো পৰ ভিডিওটো চাই থাকক মই আছো ইপিনে জু ৰোডত সব ভিডিওটো পজাইছো ফাইনালি গাড়ীত উঠিলো দে আমাৰ গাড়ীখন আহি গল এতিয়া আমি যাম মানে ডেস্টিনেশনটো মনে পড়ল এতিয়া যাম বালাজী মন্দিৰলৈ তো চাই থাকক ভিডিওটো বালাজী মন্দিৰ যাই আছো তো ব্লগ এই দাদা আছে কেনেকুৱা লাগিছে আৰু আপনি কনক মজাকে যাই আছো দে यार আৰু 11 মিনিট মান লাগিব রাস্তাটা মজা লাগে একদম পুরা জাম গুৱাহাটী মানে তো গাইস ফাইনালি আহি পালো এইটো বালাজী মন্দিৰ তো আমি ভিতৰত সোমাই আছো ব্লক আৰু ভিতৰৰ পৰিবেশটো চাওক কি মজা ওয়াও আৰু চাই থাকক মজাদাৰ হ'ব গাইস মন্দিৰৰ বাহিৰৰ এইখন গাৰ্ডেনটো সব কি ফুল গৰুইছে মানে মজা লাগিছে দেখি তো চাই থাকক অলপ চাও দেখো ভিতৰত সোমাব দিয়ে না দিয়ে আজি তো ভিডিওটো চাই থাকক ব্লগ গাইস বাহিৰৰ পৰা মন্দিৰটো চাওক মন্দিৰটো বাহিৰৰ পৰা আৰু ইপিনে মানুহ আছে চাও ভিতৰত সোমাব দিয়ে নাই কিন্তু ফটো এলাও নহয় গাইস দৰ্শন কৰা পুৰা হৈ গল এতিয়া আমি যাওঁ দে यार আইলো দে মন্দিৰৰ পৰা দৰ্শন কৰি তো চাওক ওপৰৰ পৰা গুৱাহাটীখন চাওক একদম ওপৰত আছো তাই কেলা ওপৰৰ পৰা গুৱাহাটীখন চাওক গাইস দে यार অলপ পিছতে যাই আছো বজাৰৰ পিনে কণ্ট্ৰল বাজাৰ তো তাত মানে বস্তুটো লম তো গাইস আমি আকৌ আহিলো নে যাই আছো লাখটকিয়াৰ পিনে তো তাতে মানে বস্তুটো কিনিম আজি তো যাই আছো তো ব্লক মোৰ লগত তো পুৰা আজি হৰেন হৈ আহিলো পুৰা ফুৰি অলপ আগতে আহিলো এতিয়া আকৌ আহিলো চাই থাকক তো গাইস ফাইনালি দোকানটো আহি পালো তো এতিয়াৰ পৰা কৈ আছিলো সাৰপ্ৰাইজ তো এইটোৱে হৈছে মই আজি মানে কনক আৰু মোৰ টাকাৰে আজি এটা মানে বস্তু কিনি দিছিলা তো দোকানটোত যাই আছো ব্লক তাতে গৈ মানে দেখি কি কিনিম গাইস ফাইনালি আহি পালো লাখটকীয়া যিটো দোকানৰ অপেক্ষাত আছো তো সেইটোৱে হৈছে দোকানটো এই লাখটকীয়াত আমাৰ দাদাৰ দোকান
মানে ইয়াতে আছো ক্যামেৰা ল'বৰ কাৰণে এইটো লৈ ললো এইটো দি মানে আজি মানে বহুত কষ্টৰ ফলত মানে আমি দুজনে ল'বলৈ খুজিছো তো এইটো ল'ম মানে আমাৰ ফাৰ্ষ্ট ইনকাম বুলি ক'ব পাৰি তো দাদাই আমাক মিলাই কিনে কিবা দিব আপোনালোকেও পালে আহিব পাৰে ইয়াত লাখ টকাতে হয় তো ফাইনালি বস্তু লৈ কিনে আহিলো এই যে বস্তু আৰু কনকৰ অৱস্থা কনক কেনে পুৰা শেষ মানে জীৱনৰ বস্তু দে আৰু এইবিলাকতে গ'ল আজি 40-50 মানে 40-45 হাজাৰ টকা মান গ'ল ইয়াতে আৰু এইখনে বজাই লাখ টকীয়া মেইন বজাৰ আৰু এতিয়া যাই আছোঁ ৰুমত আৰু 10টাত আছে ট্ৰেইন তো ডাইৰেক্ট ঘৰত যাম সেইটো শেষ হোৱা নাই চাই থাকক কোন গলি দিবা তো কুমাল যাই আছোঁ দে আৰু তো ফাইনেলি পুৰা ৰেডি চেডি হৈ ওলালো এইখনক আজি বিদায় দিওঁ তো আমি যাওঁ এতিয়া যাম ট্ৰেইন ষ্টেচনলৈ ব্লক হাঁটি যাম দে আৰু অলপে 5 মিনিটৰ ৰাস্তা তো ব্লক বৰ্তমান আহি পালোঁ ট্ৰেইন ষ্টেচন তো চাওক ষ্টেচনখন চাওক মই আছোঁ ব্লক ট্ৰেইনত বহি ল'লোঁ এতিয়া ঘৰত যাবলৈ পুৰা ৰেডি গাইজ চাওক মোৰ ব্লগ আপলোড দি দিলোঁ এতিয়া মানে পাব্লিছ কৰা নাই আৰু মোৰ ব্লগ চাই আছে বহি আৰু যাই আছোঁ তো গাইজ বৰ্তমান কফি ল'বলৈ আহিছোঁ ৰাতি বাজে চাওক 3টা বাজে আৰু মই কফি ল'বলৈ আহিছোঁ তো আৰু আমি বৰ্তমান কফি নি আহিছোঁ কফি খাম বৰ্তমান কফি গাইজ ফাইনেলি আহি পালোঁ বৰ্তমান বাজে 5টা তো ফাইনেলি আহি পালোঁ গোলকগঞ্জ এতিয়া আমাৰ ট্ৰেইন তো গাইজ এইখিনিয়ে আছিল ভিডিঅ' কেনেকুৱা পালে নাজানো যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ' লগ পাইছোঁ ব্লগ